Hi there guys, welcome back to my YouTube channel. So welcome back to my YouTube channel. So বহুত গৰম এক নম্বৰ কথা আজি বহুত গৰম ফাইনেলি এতিয়া কি হৈছে লকডাউনো খুলিছে সো বহুত আৰাম হোৱাৰ পাছতো সো তথাপিতো লকডাউন খোলাৰ পাছতো আমি কি কৰিব লাগিব কিছুমান নিয়ম আমি নীতি নিয়ম মানি নিজেই চলিব লাগিব সো চৰকাৰে কক বা পুলিচ লগাওক বা নলগাওক তথাপিতো আমি কিছুমান কাম নিজেই কৰাটো নিজৰ দায়িত্ব হিচাপে কৰাটো ভাল এজন নিজৰ মানে দেশৰ এজন ভাল নাগৰিক হিচাপে সেইখিনি কাম নিজে কৰি যোৱা মানে মই নিজে কৰি যাব বুলি ভাবোঁ মানে ছ'চিয়েল ডিষ্টেঞ্চিং আপোনাৰ মেইনটেইন কৰা চ' মুখত মাস্ক পৰিধান কৰি যোৱা চ' সেইখিনি নিজৰ কৰ্তব্যখিনি আমি কৰিবই লাগিব চ' অন্য দেশে যেনেকৈ কৰি গৈছে চ' আমিও কৰি যাম চ' আশা কৰিলোঁ সেইখিনি আমি সকলোৱে কৰিম চ' সেইখিনি কথা এতিয়া বাদ ৰাখিছোঁ চ' 2 নম্বৰ টপিক আহিছে কি সেইবিলাকতো আমি কৰিমেই 2 নম্বৰ টপিক বুলি এটা কথা উলিয়াইছোঁ চ' আজি মানে বহুত দিনৰ মূৰত চুলিখিনিও কাটি দিলোঁ অলপ চাওক হেয়াৰ ষ্টাইল অলপ বেলেগ পাব চ' আগৰ চুলিখিনি চাব আৰু এতিয়াৰ চুলিখিনি চাওক এইফালে বিট মাৰি দিছোঁ আৰু এইফালেও বিট মাৰি দিছোঁ দুই চাইডে বিট মাৰি দিছোঁ চ' মুজখিনি অলপ মেইনটেইন কৰি দিছোঁ বাকী তলৰ যিমানবিলাক আছে চব উৰি গৈছে এতিয়া চিকনা লণ্ডা হৈ আছোঁ এতিয়া বৰ্তমান পূৰা চিকনা লণ্ডা চ' আপোনাক এতিয়া চিকনা লণ্ডাৰ লগত আপোনালোকৰ মানে এটা ইণ্ট্ৰডিউচ কৰি দিছোঁ চ' মাই চেল্ফ হেমন্ত কোচ ফ্ৰম তেজপুৰ চ' এতিয়া মানে কেছটো কি হ'ল মানে মোৰ ভিডিঅ' চাই আছে গম পাইছোঁ চ' কিন্তু মই এজন কোনো পপুলাৰ ইউটিউবাৰ নহয় আপুনি মোৰ ডেছক্ৰিপশ্যনৰ বক্স চাই বা আপোনালোকে মোৰ ইউটিউব চেনেলৰ প্ৰফাইল চাই গম পাই যাব যে মই কিমান পপুলাৰ ইউটিউবাৰ চ' আপোনালোকে গম পাই যাব চ' 2 নম্বৰ টপিক কি মই কিছুমান কথা ক'ম চ' সেই কথাবিলাক কোৱাৰ আগতে মই কৈ দিছোঁ কি যদি এই কথাবিলাকৰ পৰা যদি অন্তৰত আঘাত পায় চ' মই আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ আপোনালোকক ক্ষমা কৰি দিব যদি ভাল পায় লাইক এটা কৰি দিব যদি বেছি ভাল পায় শ্বেয়াৰ কৰি দিব যদি বহুত বেয়া পায় ডিছলাইক কৰি দিব যদি তাতকৈও বেছি বেয়া পায় ভিডিঅ'টো কিয় চাই আছে ইমান সময় এনে চাইলে কি লাভ নাই নহয় ভিডিঅ'টো কাটি দিয়ক এই কথা চ' মই কোনো লাইক আৰু ছাবস্ক্ৰাইবৰ কাৰণে মই ভিডিঅ' নবনাওঁ কোনো পইচা ইনকাম কৰিবৰ কাৰণে ভিডিঅ' নবনাওঁ পাৰ্পছ আছিলে হয় ভবা কথাটো বহুত এতিয়া মই যি ভাবিছোঁ মই প্ৰথম প্লেনিং আছিলে কি ইউটিউবৰ গৈ পেলাই মই পইচা ইনকাম কৰিম ইউটিউবত মই গৈ পেলাই ইউটিউবৰ ভিডিঅ' বনাই মই পইচা ইনকাম কৰিম বুলি প্ৰথম পাৰ্পছ সেইটোৱেই আছে চ' এতিয়া ভাবিলোঁ কি ইউটিউবত মই পইচা ইনকাম কৰা মাথা মাৰিলে নহ'ব এতিয়া অন্তৰত যিমানবিলাক কথা আছে আমি এজন দেশৰ নাগৰিক হিচাপে বা এজন ভাল মানুহ হিচাপে যিমানখিনি ক'ব পাৰোঁ যিমানখিনি অন্তৰ আছে সেই কথাখিনি এটা কোৱা প্লেটফৰ্ম এটা পাইছোঁ চ' সেই কথাখিনি কৈ যাম যদি তাত কথাখিনি ভুল ভ্ৰান্তি হয় তেতিয়া মোক ক্ষমা কৰি দিব মই আশা কৰিলোঁ ক্ষমা কৰি দিব চ' এতিয়া মানে কথাটো কি হৈছে এতিয়া মই এজন টিকটকাৰ আছিলোঁ এতিয়া ময়ে ক'ম টিকটক আনইনষ্টল কৰক টিকটকাৰ আছিলোঁ কিন্তু ইমানো পপুলাৰ টিকটকাৰ নহয় আহে 2-3টা ভিউ আহে বাৰু ইমান পপুলাৰ ইউটিউব টিকটকাৰ নহয় বাৰু 2-3টা ভিউ আহে টিকটকৰ বহুত টিকটকৰ ভিডিঅ' বনাইছিলোঁ বহুত টিকটকৰ ভিডিঅ' বনাই এতিয়া পাই যাব হেমন্ত কোচ কিবা মাইল পাব কিন্তু বহুত ভিডিঅ' বনোৱাৰ পাছতো মই এতিয়া ভিডিঅ' আপলোড নকৰোঁ আৰু 2টা মোবাইলতে মই টিকটক আনইনষ্টল কৰিছোঁ হোৱাট ইজ দ্য ৰিজনটো কি ৰিজনটো হ'ল মানে এতিয়া আমাৰ নিজৰ দেশখন বচোৱা আৰু দেশৰ ফাইনেন্সিয়েল গ্ৰ'থ কৰা শক্তি আমাৰ ৰাইজৰ হাততে আছে আমাৰ দেশবাসীসকলৰ হাততে আছে চ' মই নকওঁ আগতে বুজি পাইছে কিয় কাৰণে ক'ব গৈছোঁ মই কেছটো মানে কি হ'ল খগেনৰ পুতেক এতিয়া কথাটো কি হ'ল মানে এইটো অলপ হিলা চিলা হ'ব কিন্তু বেয়া নাপাওঁ কথাখিনি আপোনালোকে ধ্যান দি শুনি যাব চ' মোৰ মুখখনত নাযাব বা মোৰ কেমেৰা কোৱালিটিত নাযাব মোৰ হেৰি নাযাব মই যিখিনি কথা ক'ম আপুনি মোৰ কথাখিনিত আপুনি ধ্যান দি শুনিব চ' আজিকালি চটপটা হ'ব লাগে অলপ মানে কিবা কিবি হ'ব লাগে তেতিয়া মানুহবিলাক কথা অলপ মানে শুনি ভাল পায় চ' এজন পপুলাৰ ইউটিউবাৰ হ'ব লাগে চ' মই পপুলাৰ ইউটিউবাৰ নহয় চ' মোৰ কথা তথাপিতো শুনি যাওক যিখিনি ক'ব কথা মানুহে শুনিলে শুনিব নুশুনিলে নাই কিন্তু এই ভিডিঅ'টো মই আপলোড দিয়ে যাম কথাটো কি হ'ল টিকটক মই আনইনষ্টল কৰিবলৈ দিছোঁ আৰু মই নিজে আনইনষ্টল কৰিছোঁ কাৰণ আমি কি কৰিছোঁ আমি দেশৰ পইচাখিনি বা আমাৰ নিজৰ দেশৰ পইচা আমাৰ যিটো পাৱাৰ আমি বেলেগ দেশক দি আছোঁ বেলেগ দেশক বুলি কথা ক'বলৈ গ'লে অনলি চাইনাক দি আছোঁ চাইনাক কিয় দি আছোঁ চাইনাক আমি দি আছোঁ টিকটক বনাই আমি চাইনাৰ বস্তু ইউজ কৰি চাইনাৰ মাল ইউজ কৰি চাইনাৰ যিকোনো বস্তু ইউজ কৰি পেলাই আমি দি আছোঁ চ' আমি ইউজ কৰোঁ সৰু সুৰাকৈ কিন্তু যিমানখিনি পাৰোঁ যিখিনি ক্ষমতা আছে সেইখিনি আমি আচলতে কৰিব নালাগে চ' বৰ্তমান টিকটকটো চাইনাৰ বনায় বা চাইনাৰ বস্তু
আমি কি কৰিব লাগে, টিকটকটো আনইনষ্টল কৰি দিব পাৰোঁ, সেইটো আমাৰ ক্ষমতা আছে। চ' টিকটকটো আনইনষ্টল মাৰি আমি ইউটিউবৰ ভিডিঅ' বনাওঁ, ইউটিউবৰ ভিডিঅ' বনাওঁ, টিকটক বাদ দিয়ক না ইউটিউবত। কাৰণ টিকটকৰ কি হৈছে, টিকটকৰ আমি পইচাবিলাক বনাই আমি টিকটকৰ পইচা দি পেলাই সেই পইচাবিলাক আমাৰ চাইনাই পাই আছে, চাইনাই আকৌ পইচাখিনি পাই পেলাই চাইনাৰে উল্টাই আকৌ দম আমাৰ দেশক দিয়ে, আকৌ উল্টাই আমাৰ দেশক দম দিয়ে। সেয়া পইচা কাক পাই আছে। আৰু বৰ্ডাৰত কি কৰে, আমাৰ আমাৰ দেশৰ যিবিলাক সেনা সিহঁতৰ ওপৰত পাৱাৰ দেখাই আছে। চ' আমাৰ দেশৰ কাৰণে যিবিলাকে শ্বহীদ হৈছে, আমাৰ দেশৰ কাৰণে যিবিলাক কষ্ট কৰি আছে, আমি মানে সেনাবিলাকৰ কথা কৈছোঁ, আমাৰ ভাৰতীয় সেনাবিলাকৰ কৈছোঁ, তেওঁলোকে আমাৰ কাৰণে সিহঁতৰ পাৱাৰবিলাক মানে সিহঁতৰ বাহাদুৰিবিলাক শুনি থাকিব লগা হৈছে বা সিহঁতৰ ৱাৰ্ণিং শুনি থাকিব লগা হৈছে। চ' সিহঁতৰ ৱাৰ্ণিং বা সিহঁতৰ দম আহিলে ক'পা, চ' আমাৰ পৰা আহিলে, সেইটো আমাৰ গাত দুখ, আমিয়ে আচল দেশদ্ৰোহী। চ' আমি ভিতৰত থাকি আমি দেশখন সুকুলা কৰি আছোঁ, কি কয় নাজানো, দেশখন সুকুলা ওলাই গৈছে, সুকুলা কৰি আছোঁ। চ' আমি কিয় কৰি আছোঁ, আমি দেশখন আমাৰ নিজৰ দেশখনে আমি সুকুলা কৰি আছোঁ। আমিবিলাকে আমাৰ দেশৰ মানে কি হৈছে, মানে আপোনাৰ সেনাবিলাকে এনেই কষ্ট কৰি আছে, সিহঁতে দেশৰ কাৰণে পূৰা লাগি আছে, মৰি আছে। কিন্তু আমি কি কৰিছোঁ, আমি ভিতৰতে আমি পৰম শত্ৰুৰ নিচিনা কাম কৰি আছোঁ দেশৰ কাৰণে। আমি কাক পাৱাৰ দি আছোঁ, আমি চাইনাক পাৱাৰ দি আছোঁ। আমাৰ চাইনাই কি কৰি আছে, চাইনাই উল্টাই এটেক কৰা দম বা উল্টাই দম দিয়া বা উল্টাই এটেক কৰা দম বাৰু উল্টাই মানে বহুত কিবা কিবি মানে শুনায়। আৰু আমাৰ দেশকে ধ্বংস কৰিব বিচাৰি ফুৰিছে। চ' পইচা ইনকাম কৰি ইয়াৰ পৰাই কৰে পইচা ইনকাম, আকৌ ইয়াতে উল্টাই দম দিয়ে, এইটো কোনে কথা। চ' এইটো অধিকাৰ কোনে দিলে, এইটো আমি দিলোঁ, হয় ন? সেইটো চিৰিয়াছলি কৰি কৈছোঁ, আমি দিলোঁ অধিকাৰ। আচলতে এই অধিকাৰটো আমি দিব নালাগে, যিমানখিনি পাৰোঁ সেইখিনি কৰি যাব লাগে। চ' মোক কথা কোৱা ইমান স্পষ্ট নহয়, কথা লাগি যায়, কাৰণ কথা কোৱা অভ্যাসেই নাই মোৰ। ইউটিউবত মোৰ কথা কোৱা একদমেই অভ্যাস নাই, কথা কোৱা অভ্যাস কৰি আছোঁ। চ' আজি এনেকৈ কৈছোঁ, কালি মই আৰু মানে ক'বলৈ মানে কি হৈছে, এটা প্ৰেক্টিছো হৈ আছে মোৰ, একচুৱেলি এটা প্ৰেক্টিছো হৈ আছে। চ' ইয়াত কথা কৈ মই শিকিও আছোঁ, আৰু এটা মোৰ নিজৰ যিটো অন্তৰত কথাবিলাক আছে সেইবিলাক ওলায়ো আছে, আৰু এক্সপিৰিয়েঞ্চ কৰি আছোঁ, শিকিও আছোঁ। চ' আপোনালোকেও কওক, আপোনালোকৰ অন্তৰৰ কথাবিলাক পূৰা এটা প্লেটফৰ্ম পাইছে, টিকটক নহয়, ইউটিউব ইউজ কৰক। ইউটিউবত আপোনালোকে যিমান পাৰে ইমান গালি দিয়ক, যিমান হেৰি কৰে কৰক, ফ্ৰীডম। মোৰ কমেণ্টতো আপোনালোকে যিমান গালি দিয়ে দিব পাৰে, ফ্ৰী। এইবিলাক ক'বলৈ একো নাই, কাৰণ মই এনেও পপুলাৰ ইউটিউবাৰ নহয়, জানো যিমান দম দিয়ে কিমান নিচা দেখাই মানে দি থাকিব পাৰে। চ' জাষ্ট মই নতুনকৈ ইউটিউব চেনেল খুলিছোঁ, যিমানখিনি কৰিব পাৰোঁ কৰি যাম, যিমানখিনি শিকিছোঁ, যিমানখিনি মানে জানো সেইখিনি মই কৈ যাম, যিখিনি এক্সপিৰিয়েঞ্চ হৈছে সেই এক্সপিৰিয়েঞ্চবিলাক কৈ যাম। চ' মানুহে কিবা কিবি মোক ক'ব, মই জানো, গেৰেণ্টি ক'ব, মই ভাল পাওঁ বেয়া পাওঁ নাজানো, চাইনা মাল ইউজ কৰি আছে, আৰু এনেকৈ কৰি থকা মানুহবিলাক কৰি পেলাই দেশক মানে ফুপুলা বনাই আছে। চ' মই যিমানখিনি পাৰোঁ মই এভইড কৰিম। মই দুটা এতিয়া টিকটক আছিলে, টিকটকৰ ভিডিঅ' খুব বনাইছিলোঁ। যেতিয়া গম পালোঁ যে আমাৰ দেশৰ পইচা চাইনাই পাই আছে, চ' আমি টিকটক যিটো ইউজ কৰোঁ না, আমাৰ এটা ইউজৰ পৰা বহুত কোটি টকা ইনকাম কৰি আছে। সেই টকাখিনি আমি দেশক দিব লাগে আচলতে। আমি দেশৰ বাহিৰত দি আছোঁ, চাইনাক দি আছোঁ। ত' চাইনাই দি আছোঁ কাৰণে চাইনা কি হৈছে, চাইনা বহুত পাৱাৰফুল হৈ গৈছে, আৰু পাৱাৰফুল হৈ উল্টাই আমাকে দম দিছে। চ' আমি যদি ভাবোঁ ন, আমি যদি কৰিম বুলি কওঁ ন, চাইনা এই লিষ্টতে নাথাকিব। মানে ক'লোঁ যে ৱৰ্ল্ড লেভেলৰ লিষ্টতে নাথাকিব চাইনা। চ' আমাৰ ইণ্ডিয়া বহুত ধনী, প্ৰথমটো দেশটো আমাৰ ধনী দেশটো আমাৰ ইণ্ডিয়াই আছিলে ন, ভাৰতবৰ্ষই আছিলে। সোনে কি চিৰিয়ে থা ভাৰত পেহলে। তো সেইবিলাক কি কৰিছোঁ, চবে আমি বিদেশীকে দি আছোঁ। চ' প্ৰথমতে আমাৰ বিদেশী মানে কি কয়, ব্ৰিটিছে ৰাজত্ব কৰি সেয়া পইচা চব লৈ গুচি গ'ল। তাৰপিছত আমি নিজেই গঢ় উঠিছোঁ। আৰু নেক্সট কি হৈছে, এতিয়া বাৰু বেলেগ গ্ৰ'থ কৰি লৈ গৈছে বাৰু, ঠিক আছে, এতিয়া মানে আমাৰ দেশ দুখীয়া কৰি গুচি গ'ল। এতিয়া আকৌ উঠিছোঁ, আকৌ উঠি পেলাই কি হৈছোঁ, আমি এতিয়াও গোলাম কাৰ, চাইনাৰ গোলাম। চাইনাৰ বস্তু দি আছোঁ, চাইনাক মালিক বনাই আছোঁ। আমি নিজে কি হৈছোঁ, আমি নিজে ভিখাৰী। মই ভয় নকৰোঁ এই কথাত। কথাত যদি মই ইয়াত যদি কিবা ভুল কথা কৈছোঁ, মই ইয়াৰ কাৰণে এভৰিথিং ছেক্ৰিফাইচ কৰিব পাৰোঁ। এই ভিডিঅ'টোৰ কাৰণে এভৰিথিং ছেক্ৰিফাইচ কৰিব পাৰোঁ। ভিডিঅ'খিনি নহয়, কোনোবাই মোক বেয়াকৈ গালি দিয়ে, মই শুনিবলৈ স্বীকাৰ কৰোঁ। কাৰণ এইটো ভিডিঅ'ত যদি তেওঁলোকে বেয়া পাইছে, তেওঁলোকে দেশদ্ৰোহী। এই ভিডিঅ'টো মানে যোনে শুনি পেলাই মোক বেয়া পাইছে, ভিডিঅ'টো বাৰু ডিছলাইক কৰক। যদি শুনি পেলাই বেয়া পাইছে বা কিবা কিবি কয়, মই কৈছোঁ তেওঁৰ দেশদ্ৰোহী, কাৰণ তেওঁ গাত লাগি গৈছে, তেওঁ দেশদ্ৰোহী কাম কৰি আছে। যাৰ গাত এই ভিডিঅ'টো মানে কথাখিনি মানে গাত লাগি যাব, সিয়ে চাইনাক মানে আপগ্ৰেড কৰা
লাগি আছে, সিয়ে দেশদ্ৰোহী। চ' মোৰ দেশদ্ৰোহী আছিল, মই ক'ম সঁচা কথা ক'ম, মই দেশদ্ৰোহী আছিলোঁ, মই স্বীকাৰ কৰিছোঁ মই দেশদ্ৰোহী আছিলোঁ। কাৰণ কিহৰ কাৰণে মই দেশকে ফোপোলা কৰি আছিলোঁ টিকটকটো ইউজ কৰি। চ' টিকটকটো আনইনষ্টল মাৰোঁ। চ' এক নম্বৰ কথা এইটো বুলিয়েই নহয়, কেৰিমিনাটি কোৱাৰ পৰা যে কেৰিমিনাটি যিটো ইউটিউবাৰ টপ ইউটিউবাৰ আমাৰ ইণ্ডিয়াৰ, চ' তেওঁ কোৱাৰ পৰা বুলি এই টিকটকটো হেৰি হোৱা নাই। আচলতে তেওঁ নক'লেও আচলতে আমাৰ দেশৰ মানুহখিনি জানিব লাগিছিলে। তেওঁ কোৱাৰ পৰা বুলি তেওঁ বাৰু টিকটকৰ এইবিলাক কথা কোৱা নাই, এইবিলাক কথা কোৱা নাই কাৰোৰ পৰা ইনকাম হৈ আছে, কি পৰা ইনকাম হৈ আছে, এইবিলাক কথা কোৱা নাই। টিকটকৰ ওপৰত তেওঁ মাত দিয়াৰ কাৰণে আজি ৰেটিংটো কমি গৈছিলে। চ' 2 পইণ্ট কিমান আছিলে নাজানো, আগতে 4 পইণ্ট কিমান আছিলে টিকটকৰ যিটো ৰেটিং হয়, এতিয়া তেওঁ অহাৰ কাৰণে কমি গৈছে। এজন টপ ইউটিউবাৰ তেওঁ লাগিছিলে, কিন্তু সেই ভিডিঅ'টো কি কৰিলে ইউটিউবৰ মানে অফিচৰ পৰা মানে ইউটিউবৰ ফালৰ পৰা ডিলিট কৰি দিলে। তেওঁ অন্তত কিমান দুখ পাইছে সেইটো মই জানো। তেওঁ কান্দি পেলাইছে সেই ভিডিঅ'টো ডিলিট হোৱাৰ কাৰণে, তেওঁ চকু পানী ওলাই গৈছে, কিন্তু তেওঁ হাৰ মৰা নাই, তেওঁ হাৰ নামানে। মানে তেনেকৈ ল'ৰা হ'ব লাগে সঁচাকৈ, হাৰ বান্ধিব নালাগে সঁচা কথা। মই কিন্তু লাইফত যি হয় হওক, মই অ'পেন কৈ যাম, যি হয় হওক, মই কিন্তু কেয়াৰ নকৰোঁ, কাকোকে কেয়াৰ নকৰোঁ। হয় মৰিব লাগিব দেশৰ কাৰণে, মৰিব লাগিব তৈয়াৰ আছে সঁচাকৈ, মই দেশৰ কাৰণে মৰিব লগা আছে। এতিয়া কি কৰিম, জীয়াই থকা দিনকেইটাতো দেশৰ কাৰণে কিবা এটা কৰি যাম। হ'ব পাৰে কেতিয়াবা ফিউচাৰত মই নিজৰ দেশত নাথাকিবও পাৰোঁ, কিন্তু নিজৰ দেশত নাথাকিও কিন্তু দেশৰ কাৰণে কৰি যাম। ইন ফিউচাৰ হয়তো মই নিজৰ দেশত নাথাকিবও পাৰোঁ, তথাপিতো মই দেশৰ কাৰণে পূৰা কৰি যাম। মই আপোনালোকক এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ, টিকটকটো আনইনষ্টল কৰক। টিকটক মই টিকটকাৰ মানে যিবিলাক টিকটকাৰবিলাকে সেই তেওঁলোকে ক'ব, টিকটকৰ যিবিলাক ফ্ৰেণ্ড সেইবিলাকে ক'ব এতিয়া আলু বালু ভিডিঅ' বনাই পেলাই মানে নিজকে ষ্টাৰ বুলি ভাবে, ভাবক ষ্টাৰ বুলি ভাবক বাৰু, পপুলাৰে হৈ গৈছে, কিন্তু পপুলাৰ হৈ কি কৰিছে, নিজৰ দেশক লুটি আছে। নিজৰ দেশক লুটি আছে, নিজৰ দেশক লুটিব নালাগে, নিজৰ দেশক আগবঢ়াব লাগে, নিজৰ দেশক লুটি লাভ নাই। এই ভিডিঅ'টোত মই কোনো মিউজিক চিউজিক দি এডিট নকৰোঁ, ডাইৰেক্ট এডিট কৰিম, ডাইৰেক্ট হেৰি কৰিম, চাউণ্ডটো খালি বঢ়াই দিম, জাষ্ট এডিট দেখি কথাখিনি শুনি যাব। মই আশা কৰিলোঁ যদি আপোনালোকে নিজৰ ভাইটি বুলি ভাবে, মোৰ এজন অসমৰ সন্তান, জয় ভাৰত মাৰ সন্তান, চ' মই এইখিনি কোৱা অধিকাৰ আছে, সেইকাৰণে কৈছোঁ। আৰু সকলো নাগৰিকৰে অধিকাৰ আছে, ভাৰতত থকা সকলো নাগৰিকে কথা কোৱা অধিকাৰ আছে। সেই কথা কোৱা বন্ধ কৰিবলৈ কাৰো অধিকাৰ, মানে বন্ধ কৰা কাৰো অধিকাৰ নাই, কিন্তু কথা কোৱা অধিকাৰ সকলোৰে আছে, বন্ধ কৰিবলৈ কোৱা অধিকাৰ নাই কাৰো। কোনো ডাঙৰ বিষয়া হওক, মিনিষ্টাৰ হওক, মন্ত্ৰী হওক, MLA হওক, পৃথিৱীত যিমান ডাঙৰ মানুহ হওক, কিন্তু ভয় কৰিব নালাগে। নিজৰ কথা কোৱা অধিকাৰ, এখন স্বাধীন দেশ ভাৰত, আমি কমেই, আমাৰ ৰাইট কথা কমেই। চ' অন্তৰত যিটো কথা আহিছে, অন্তৰ বা যিটো ফিলিং কৰিছোঁ, চ' ভিডিঅ'টো কণ্টেণ্ট পোৱা নাছিলোঁ, চ' কণ্টেণ্টো পাই গ'লোঁ। চ' মই মাথাত মানে একো অহা নাই, গৰমতো মাথাটো গৰম কৰিয়ে দিছে। চ' কথাবিলাক মোৰ স্পষ্ট নহ'ব পাৰে, কিন্তু কথাৰ ভিতৰৰ যিটো ফিলিং, চেণ্টেঞ্চটো আপোনালোকে যাতে বুজি পাইছে বুলি মই আশা কৰোঁ। চ' টিকটক আনইনষ্টল কৰোঁ, আকৌ এবাৰ কৈছোঁ টিকটক আনইনষ্টল কৰক। মই 2টা মোবাইলত কৰিলোঁ, আৰু যদি 100টা মোবাইল পাওঁ নহয়, 100টা মোবাইলতে আনইনষ্টল কৰোঁ। হ'ব নহয়, টিকটকে মোক কিবা কৰিব নেকি, টিকটকৰ মই ভিডিঅ'ই আপোনাৰ নবনাওঁ, টিকটকে কিবা কৰিব, টিকটকে কি মোৰ ভিডিঅ' গ্ৰ'থ নকৰিব, টিকটকৰ ভিডিঅ' চিডিঅ' বনালে, টিকটক ভিডিঅ'ই নবনাওঁ, টিকটক ভিডিঅ' আনইনষ্টল কৰিলা। বহুত ভিডিঅ' মোৰ টিকটকত আছিলে, সেইকেইটা ভিডিঅ' 4টা, সেইকেইটা থাকিলে মই আনইনষ্টল মাৰি দিলোঁ টিকটক। এতিয়া টিকটক লাইফত ইউজ নকৰোঁ, কাণত ধৰিছোঁ, লাইফত ইউজ কৰিলে কেৱল দেশৰ কিবা যদি এপ ওলায় ইন ফিউচাৰ, সেইটো ইউজ কৰিম। দেশৰ মানে চাইনাৰ বস্তু মই একো ইউজ নকৰোঁ, চাইনাৰ বাদে বেলেগ যিবিলাক দেশ আছে বাকী এইবিলাক কৰিম, চাইনাৰ বাদে। কাৰণ বেলেগ দেশেতো আমাক দম দিয়া নাই, বা বেলেগ দেশে আমাক ফাইনেন্সিয়েলি ডাউন কৰা নাই, আৰু বেলেগ দেশে আমাক হিংসা কৰা নাই, কিন্তু আমাৰ হিংসা কোনে কৰে, চাইনাই। তাতকৈ গ্ৰ'থ কৰোঁ, বেলেগ দেশ আৰু চাইনাহে আমাক হেৰি কৰে। আৰু অন্য দেশবিলাকেতো আমাক হেল্পো কৰে ন, বহুত হেল্প কৰে, ফাইনেন্সিয়েলি বহুত হেল্প কৰে অন্য দেশে। আমাৰ নিজৰ এইবিলাক দেশ পৰচিবিলাক বহুত ভাল, কিন্তু কিছুমান দেশ আছে ন, এতিয়া আৰু কেইটামান আছে, কেইটামান দেশ দুখনৰ ভিতৰত মানে হাৰামী দেশ বুলি ক'বলৈ গ'লে পাকিস্তান আৰু চাইনা। হাৰামী দেশ, মই কৈছোঁ হাৰামী দেশ বুলি ক'লে মানে কি কয়, কিছুমান থাকে যে সঁচাকৈ। এতিয়া কৰোণা ভাইৰাছৰ সময়ত মানুহৰ পৰিস্থিতি এনেকুৱা হৈছে,
মানুহে এতিয়া খাবলৈ পোৱা নাই বা ফাইনেন্সিয়েলি মানে বহুত ডাউন হেৰি কৰি আছে, মানুহে কৰোণা ভাইৰাছত যুদ্ধ লাগি আছে। মানে পাকিস্তানৰ কেইটামান ইউটিউবাৰে কি লাগি আছে, দেশৰ এটা হেৰি লাগি আছে, দেশৰ মানে শত্ৰুতাত লাগি আছে। কিছুমান আছে, মই পাইছোঁ ইউটিউব, কিছুমান আছে দেশৰ শত্ৰুতাত লাগি আছে। চ' মোৰ অসমীয়াত কৈছোঁ চ' কাৰণ হিন্দী ভাষাও মোৰ ইমান ক্লিয়াৰ নহয়। মানে আমাৰ অসমৰ মানুহখিনিয়ে মানে এইখিনি শব্দৰ অকণ জ্ঞান যদি থাকে ন, মই বহুত সুখী হ'ম। মোৰ ভিডিঅ'টো বনোৱা মানে উদ্দেশ্য মানে সম্পূৰ্ণ হ'ব পাৰে, সঁচা কথা কৈছোঁ। টিকটকটো মানে ভাবিলোঁ মই এই ভিডিঅ'টো চাই পেলাই যদি দুটা মানুহ যদি টিকটক আনইনষ্টল মাৰে নহয়, এই ভিডিঅ'টো চাই দুটা মানুহ টিকটক আনইনষ্টল মাৰে নহয়, সঁচা কথা কৈছোঁ। এতিয়াও টিকটকত বহুত মানে ভিডিঅ' পাই আছোঁ মানে এই ফেচবুকৰ ষ্টৰিত টিকটকৰ ভিডিঅ'বিলাকে দি আছে। চ' মই মানে ক'ম, মোৰ কথা কোৱা অধিকাৰ আছে। তাৰ কাৰণে মই যদি কিবা দুখ কৰিলোঁ, আপোনালোকৰ অন্তৰত দুখ পোৱাকৈ মানে কথা ক'লোঁ, মই সঁচাকৈ মই আপোনালোকক মানে হাতযোৰ কৰি ক্ষমা বিচাৰিছোঁ। চ' মই যিখিনি অন্তৰত আহি গৈছে, যিখিনি কোৱা মই অধিকাৰ বুলি ভাবিছোঁ, সেইখিনি কৈছোঁ আৰু সেইখিনি কমো। ভিডিঅ'টো ইমান খাচ নহ'বও পাৰে বা হেৰি নহ'ব পাৰে, যে কণ্টেণ্ট মই নাজানো, কণ্টেণ্টৰ কথা মই একো নাজানো। চ' মই এইবিলাক মানে কথা কোৱা অধিকাৰ নাই, মোৰ কথাবিলাক উল্টা পুল্টাকৈ ওলাব পাৰে, কিন্তু তথাপিতো মানে মই নিজৰ দেশৰ কাৰণে মাত মাতিব পৰা অধিকাৰ মোৰো আছে, এজন সৰু পোৱালীৰো আছে। মই কৈছোঁ দেশৰ কাৰণে মাত মাতিব পৰা, দেশৰ কাৰণে যুদ্ধ কৰিব পৰা এটা সৰু সৰু পোৱালীৰো অধিকাৰ আছে। বিশেষকৈ আমাৰ নিজৰ ভাৰতবৰ্ষৰ দেশখনক সকলোৱে স্বাধীন, এখন স্বাধীন দেশ হয় নাই, গণতন্ত্ৰৰ দেশ হয় নাই, গণতন্ত্ৰৰ অধিকাৰ আছে নে নাই? চ' গণতন্ত্ৰৰ অধিকাৰ আছে তেতিয়াতো গণতন্ত্ৰই ক'বই ন। চ' তাৰ এজন মানুহ যদিও জাগৃত হৈছে ন, মই কৈছোঁ এজন মানুহ যদি বুজি পাইছে নহয় যে আমি টিকটকটো ইউজ কৰাৰ কাৰণে কি হৈছে, তেওঁ দেশৰ কাৰণে বহুতখিনি কৰিব পাৰিব, সঁচা কৈছোঁ। অঁ, এতিয়া নমস্কাৰ দিলে, এতিয়া বন্ধুজন আহি গ'ল। চ' এইটো টপিক মই ইয়াতে মানে বন্ধ কৰিলোঁ। চ' এতিয়া মই বন্ধুজন আহি গ'ল, এতিয়া বন্ধুৰ লগত কথা পাতিম, চ' ডিছকাশ্যন কৰিম, বেলেগ এটা ভিডিঅ' বনাম পাছত। চ' এতিয়ালৈ ইমানেই। চ' দেশৰ কাৰণে ক'লোঁ, চ' দেশৰ কাৰণেই আকৌ জয় হিন্দ, বন্দে মাতৰম এণ্ড জয় অসম, এইখিনি কৈ বক্তব্য মোক সামৰণি মাৰিলোঁ। নমস্কাৰ।